গুজৰাটৰ অধ্যক্ষ ডাঙৰীয়া কালি এটা কাৰ্যসূচীৰ কাৰণে আহিছিলে অসম বিধানসভাৰ প্ৰগ্ৰামত। তো ইয়াৰ পিছত তেখেতক মই অনুৰোধ কৰিছিলোঁ যে আমাৰ গাঁৱৰ জীৱন যাপন এইটো চাই যাব, অলপ ভূটানটো ওচৰত আছে তাতেও চাই যাব হিচাপে তেখেতে এগ্ৰী হ'ল আহিবলৈ। তো কালি আহিলেও ভূটানৰ চবৰ লগতে লগ পালে, তেওঁলোকৰ জেগাটো অলপ চালে আৰু আজি ৰাতিপুৱাৰ পৰা চাহ বাগান চালে, মেনকা বাগানটো, আৰু ইয়াত গাঁৱলীয়া জীৱনটো কেনেকুৱা, মানুহ কেনেকৈ থাকে এইটো তেখেতক দেখুৱাবলৈ আনিছোঁ। তেখেতক দেখুৱালোঁ যে কাপোৰ কানি কেনেকৈ বৈ আমাৰ খেতি বাতি আমি যে চবে কিবা নহয় কিবা এটা চব কৰোঁ, এই গোটেইটো দেখুৱালোঁ। ইয়াত বাথৌ দেখা পালোঁ, তো বাথৌ ধৰ্মৰ বিষয়ে তেখেতক জনাই দিলোঁ। এই গোটেইটো চাই তেখেতৰ খুবেই ভাল লাগিছে। আৰু যিটো চৰকাৰৰ পৰিকল্পনাৰ কথা তেওঁ কৈছে সেইটো অলৰেডি মানুহবিলাকে ইয়াত ফ'ল' কৰি আছে, আৰু তেওঁলোকক যদি অৰ্গেনাইজ ফৰ্মত মানে লৈ যাব পাৰে তেতিয়া সেইটোৱেদি মানে বহুত ওপৰলৈ লৈ যাব পাৰিব, এইটো এটা নিদৰ্শন হ'ব। গতিকে ভাল লাগে যেতিয়া আমাৰ ইয়াৰ মানে জীৱন দৈনন্দিন মানে জীৱনটো চাই পেলাই তেখেতে যিখিনি আজি নতুন কথা মানে ইয়াত সংলগ্ন কৰি পেলাই কৈছে, নিশ্চয় আমাৰ চব মানুহে উৎসাহ পাব। এই ক্ষেত্ৰত স্যাৰ গুজৰাট চৰকাৰ আৰু অসম চৰকাৰ কালচাৰেল এক্সচেঞ্জ কিবা এনেধৰণৰ কিবা পৰিকল্পনা নাই চোৱা, এইটো তেনেকুৱা নহয়। মানে পিছত তেওঁ আজি চোৱাৰ পিছত চাব, অনুভৱ কৰিব, ইয়াত যদি কিবা এটা কৰিব পৰা যায় তেখেতসকলৰ পৰা গুজৰাটৰ পৰা নিশ্চয় কৰিব। আৰু তেখেতে বহুতখিনি কথা কৈছে, সেইবোৰ যদি আমাৰ তাত সম্ভৱ হয়, পচিবল হয়, নিশ্চয় গুজৰাট চৰকাৰ অসম চৰকাৰ জইণ্টলি ইয়াত কাম কৰিব পাৰে আৰু আমাৰ নাগৰিকবিলাকক সহায় কৰিব পাৰে। এতিয়া তেখেতে চাইছে, अभी जस्ट आया है, देखा है, देखने के बाद एट फीलिंग्स, इसके बाद सोचेंगे कि क्या कुछ यहाँ पर लोगों के लिए मदद कर सकता है, तो डेफिनेटली करेंगे। और असम सरकार भी अगर कुछ ऐसा देखते हैं कि कुछ वहाँ की पॉलिसी, कुछ काम योजना यहाँ लाने से लोगों के लिए ठीक रहेगा, तो डेफिनेटली दोनों सरकार उसको एक साथ मिल के करेंगे, एक्सपर्ट लाएंगे या लोगों को मदद करेंगे।